এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং, আৰু মৰ্ণিঙে আমাৰ ভ্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আশা কৰোঁ মোৰ ভ্লগটো চাই সকলোৱে ভাল পাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এতিয়া কেইটা বাজিছে? এতিয়া হয়তো 8টামান বাজিছে। 8টা বাজিছে, 8টা বাজিল। তো এতিয়া চাহ পানী খাওঁ। চাহ তাহ খাই লৈ গা চা ধুম। গা চা ধুই একেবাৰে চাকি জ্বলাব আছে। চাকি তাকি জ্বলালে আপোনালোকক লগ পাই আছোঁ। দিনটো কি হয় স্কিপ নকৰাকৈ শেষলৈকে চাইছে ভিডিঅ'টো। তো বাই বাই, আকৌ লগ পাই আছোঁ আপোনালোকক। আমাৰ মানে ঘৰৰ পিছফালৰে এখন পথাৰ হয়। ঘৰৰ পিছফালৰ পথাৰখনত আজি মানে আহিলোঁ। এনেই মানে শাক চাক কচু বিচাৰি আহিছোঁ গাইছ। পাওঁ নে নাপাওঁ চাওঁ, তাকে বোলো বিচাৰি আছোঁ। পোৱাই নাই ৰ'ব। কি কৰোঁ, ক'ত পাওঁ এতিয়া? পাওঁ নে নাপাওঁ যাওঁ। কচুৰ সন্ধানত যাওঁ বিচাৰি কচু শাক আনিব। এইজনী ছাগলী, ক'ত যা হা? গ'লগে তাই। গাই যাব নোৱাৰি আৰু, দেখিছেনে? বহুত মানে সেয়া জংঘলচোন, যাবই নোৱাৰিম চাগে। এজনী মোৰ কাষত আহি পালেহি, চোৱা। আহি পালে এজনী মোৰ কাষত। থাক তই, মই যাওঁ। থাক, টাটা, বাই বাই। পাৰোঁনে চাওঁ ৰ'ব গাইছ যাবলৈ। যদি পাৰোঁ ল'ম, আৰু যদি নোৱাৰোঁ নল'ম আৰু। আজি কচু খোৱা নহ'ব। জংঘল বহুত, পানীও আছে চাগে। গাইছ পানী আছে, যাব নোৱাৰিম দিয়ক মই। পানী আছে। আৰু সেইফালে সেইটো ৰাস্তা, মেইন ৰাস্তা, জুম কৰি দেখাই দিওঁ। সেইটো মেইন ৰাস্তা, ইয়াৰ পৰা দেখা পায়। সেয়া কিনো দেখাম আৰু, যাওঁ বোলো। নায়ে যি গতিকে থাকিনো কি কৰিম। তই ক'ত যাৱ? মা মাৰিলে। ছাগলী পোৱালিটো মোক মাৰিলে। ডাং কাটিজনীয়ে। থাক তই, মই যাওঁ। নাহিবি একদম নাহিবি মোৰ কাষত। তই যায় গৈ আছোঁ। আৰু এবাৰ আপোনালোকক পুখুৰীটো দেখাই দিম। পুখুৰীটো কেনেকুৱা লাগে চাব। তো গাইজ, এনেকুৱা গাঁৱলীয়া পৰিৱেশত থাকি মই খুবেই ভাল পাওঁ। আপোনালোকে ক'বচোন কেনেকুৱা লাগে। মইতো বহুত ভাল পাওঁ। কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগে। এনেকুৱা গাঁৱলীয়া পৰিৱেশ যে ইয়াতে নায়ে, আমাৰ গুৱাহাটীত নাই। দেখাই দিছোঁ চাওকচোন। এয়া হাঁহ চৰি আছে তাত। এয়া জুম কৰি দেখাই দিছোঁ। কি ধুনীয়া লাগে। আমাৰো হাঁহ কেইজনী আছিলে, মৰি থাকিল। এজনীয়ে আছিল, এজনীক দি দিলোঁ। অকলে থাকিব নোৱাৰে যে, তাকো দি দিলোঁ বেলেগক। এইটো হাঁহৰ কাৰণে এইটো পুখুৰী বনাই দিছে ইয়াত। খাল টাইপৰ আৰু। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব পৰিৱেশটো। এক মিনিট। আৰু ইয়াতে এখন সেয়া আছে, মানে খেতি আছে, খেতি কৰিছে অলপমান। তো মই দেখাই দিছোঁ। সেয়া ইয়াৰ পৰা এনেকৈ খেতি কৰিছে। এইবিলাক আলু খেতি কৰিছে, চাব পাৰে। সেই আলু শাক চাক আৰু ধনিয়া মূলা চূলা আছে ইয়াত, বিলাহী এইবিলাক। আৰু এইফালে হ'ল কলগছ, এইবিলাক কলগছ। সেইবিলাক বিলাহী লাগি আছে, দেখাই দিছোঁ। এইফালে এইবিলাক বিলাহী লাগি আছে, এইবিলাক কণ বিলাহী লাগিছে। এইফালে এইবিলাকো আলু চাগে। এইবিলাক ওলকবি কিবা লাগিছে আৰু, বেছি ক'বলৈ নাজানো। পানী লওঁ। ভাল লাগিছেনে? ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব।
কেনেকুৱা পালে। তো গাইজ ভাত চাত লৈ ৰেডি একেবাৰে ভাত চাত খাব ওলাইছোঁ। এতিয়া মানে ৰাতিপুৱা এতিয়া মানে 10টা 10:30 বাজিছে আৰু তো ভাত চাত লৈ লৈছোঁ খাব। ঘৰত যাই লওঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। এইটো মাঘৰ বিহুৰ আপোনালোক অলপমান ঢেঁকী বাৰা কৰি আছে।